আপনার নামটা? মোহাম্মদ আয়ুব। কোথায় ঘর? আমি বর্মা ও বাংলাদেশ রোহিঙ্গা ক্যাম্প আছে না, বাংলাদেশ রোহিঙ্গা ক্যাম্প তো আছে। এইখানে কেন আসছে? আমরা মানে এখানে গ্রুপের জন্য যান বাঁচার জন্য এখানে আছি। জি, বর্ডার সিকিউরিটি ফোর্স নেই, বিএসএফ নেই? রাতে পার করে দিতাম। কে পার করে দিচ্ছে? কে পার করে দিচ্ছে? দালালি। কত টাকা? শুনিছেনে আপোনালোকে? যান বচাবৰ কাৰণে বাংলাদেশৰ পৰা ম্যানমাৰৰ পৰা আমাৰ অসমত মাৰা দিবৰ কাৰণে আহে চুদুৰ ভাইকেইটা। তহঁতে আহি পিনে আমাৰ মুছলমান মানুহকেইটাক ইমান শাস্তি কিয় দি আছ? লাজ নলগাকেইটা। আজি 2025 আগষ্ট মাহ 11 তাৰিখ। আজি এটা নিউজ পালো আমাৰ বঙাইগাঁৱত আজিও নেকি 4টা বাংলাদেশী আহি সোমাই গ'ল। এইটো কি কথা? আমাৰ অসমটো কি কিবা পাঠশালা হয় নেকি যে বাংলাদেশৰ পৰা মানুহ আহিব, বিদেশ কৰিব, ঘৰ বনাই থাকিব? এইটো কি আমাৰ অসমটো কি পাঠশালা হয় নেকি? আৰু এই বাংলাদেশী কেইটাক ধৰি পিনে পুকুৰত লাত মাৰি কিনে বৰ্ডাৰ পাৰ কৰি দিব লাগে। আজি আমি এই বাংলাদেশীৰ কাৰণে আমি মুছলমান কেইটা শান্তিৰে থাকিব নোৱাৰা হৈ গ'ল আমাৰ অসমত। আমি অসমত থাকি শান্তিৰে ভাত খাব পৰা নাই, নিজৰ গাঁও গ্ৰামত থাকিব পৰা নাই অসমত। আজি বিদেশত আহি পিনে কাম কৰিব লগা হৈ আছে। আমি নিজেই থাকিবৰ কাৰণে জেগা নাই। আজি এইটো বাংলাদেশী আহি পিনে য'তে ত'তে ঘৰ বনাই ল'ব, এইটো কি সম্ভৱ নেকি? বাংলাদেশী কেইটাক চিনাক্ত কৰি লাত মাৰি পিনে সেই কাটা তার পাৰ কৰি দিব লাগিব, নহ'লে কাম নহ'ব। আজি চাওক, আমাৰ এই বাংলাদেশী কেইটাৰ কাৰণে আমাৰ ভাৰতবৰ্ষত অসমত আমাৰ মুছলমান কেইটা মানে শান্তি নোপোৱা হৈ গ'ল। আমাৰ মুছলমান কেইটা ইমান লাজ পাওঁ য'তে ত'তে। এই বাংলাদেশীৰ কাৰণে আমাকো বাংলাদেশী কৈ থাকে। কিয়? আমি কি দুখ কৰিলো? আমি মুছলমানৰ ঘৰত জন্ম লৈ পিনে আমি ইমানেই দুখ কৰিলো নে যে বাংলাদেশীৰ কাৰণে আমিও লাজ পাব লগা হৈ গ'ল? এই বাংলাদেশী কেইটাক ধৰি পিনে লাত মাৰি কাটা তার পাৰ কৰি দিয়ক, নহ'লে শান্তি নহ'ব আমাৰ অসমটোত। আৰু এটা কথা চাওক, এই যিকেইটা দালালে বাংলাদেশী কেইটাক পাৰ কৰি আনে আমাৰ ভাৰতত, এই দালাল কেইটাক আগত ধৰি পিনে এই দালাল কেইটাক এনেকুৱা শাস্তি দিব লাগে যেন দুবাৰা আৰু কোনোবা মানুহে দালালি কৰিব নোৱাৰে ভয়তে। কাৰণ এই দালাল কেইটা নুবুজে নেকি যে এই কেইটামান বাংলাদেশী পাৰ কৰি আনাত আমাৰ ভাৰতৰ মুছলমানৰ কিমান হাৰাশাস্তি হৈ আছে? এই দালাল কেইটাই নুবুজে? ওই বাংলাদেশী কুকুৰ কেইটা নুবুজানে? 1971 আগত কিয় মাৰা দিব গুচি গৈছিলা বাংলাদেশত, আৰু এতিয়া মাৰা দিবৰ কাৰণে আমাৰ অসমত আহিব লাগে? এতিয়া আমাৰ অসমত আহি পিনে আমাৰ মুছলমান মানুহকেইটাক কিয় ইমান হাৰাশাস্তি দি আছা তোমালোকে? তোমালোকৰ লাজ নেলাগে নে কুকুৰ কেইটা? আৰু নেক্সট টাইম যদি বাংলাদেশৰ পৰা আহা, লাত মাৰি কিনে কাটা তার পাৰ কৰি দিয়া হ'ব। মই অনুৰোধ কৰি কৈ আছো বাংলাদেশী কেইটাক, আৰু বাংলাদেশৰ পৰা উভতি নাহিবা আমাৰ অসমত তথা ভাৰতবৰ্ষত। যদি আহা তেনেহলে বৰ বেয়া হ'ব খবৰ। তো আৰুনো কি কম বাংলাদেশী কেইটাক? যেইকেইটা মানুহে আমাৰ ভিডিঅ'টো চাই আছে, এটা কৈ শ্বেয়াৰ কৰি দিব। জয় আই অসম।